চিহ্ন যাত্ৰা অসমৰ প্ৰথম নাট্যাভিনয়। শংকৰদেৱে সৃষ্টিকৰ্তা ভগৱান বিষ্ণুৰ মহান গুণৰাশি জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিবলৈ এক অভিনৱ নাট্যাভিনয়ৰ আয়োজন কৰিছিল। সেই নাট্যাভিনয় কোৱা হৈছিল চিহ্ন যাত্ৰা। এইদৰে অসমত নাট্যকালৰ জন্ম হয় শংকৰদেৱৰ হাতত। গুৰুগৃহত থাকি অধ্যয়ন কৰোঁতে লাভ কৰা নাটকৰ জ্ঞান আৰু তীৰ্থভ্ৰমণ কালত লাভ কৰা অভিজ্ঞতাক ভেটি কৰি শংকৰদেৱে চিহ্ন নামৰ নাট এখনি লিখি তাক যাত্ৰা হিচাপে অভিনয় কৰিলে। সেয়ে চিহ্ন যাত্ৰা। শংকৰদেৱৰ নাট্য প্ৰতিভাৰ প্ৰথম স্বাক্ষৰ পোৱা যায় চিহ্ন যাত্ৰাত। সংলাপহীন এই নাটকখনিৰ অভিনয় বৰদোৱাত 4 দিন 7 ৰাতি হৈছিল বুলি কথিত। গীত নৃত্য আৰু চৰিত্ৰৰ সমাৱেশেৰে ই ৰাইজক চমৎকৃত কৰিছিল। চিহ্ন যাত্ৰাৰ ৰচনাকাল 1468 খ্ৰীষ্টাব্দ বুলি জনা যায়। এদিন শংকৰদেৱৰ পিতামহ জয়ন্ত, মাধৱদেৱ আৰু বুঢ়াখাকে ধৰি অনেক লোক গোট খাই শংকৰদেৱক ক'লে, আমি তোমাৰ পৰা শাস্ত্ৰ জ্ঞান লওঁ। তুমি অনেক শাস্ত্ৰ অধ্যয়ন কৰিছা। এই শাস্ত্ৰৰ কিছু ৰস আমাক দিব লাগে। তোমাৰ মুখেৰেই আমি বৈকুণ্ঠৰ কথা শুনি আছোঁ। আমাক সপ্ত বৈকুণ্ঠৰ ৰূপ দেখাব লাগে। বৰদোৱাবাসী ৰাইজৰ আকুল আহ্বান প্ৰত্যাখ্যান কৰিব নোৱাৰি শংকৰদেৱে হেঙুল হাইতাল ৰং আনি 7 বৈকুণ্ঠৰ পটকাপুৰত অংকন কৰিবলৈ ধৰিলে। 7 বৈকুণ্ঠৰ ছবি য'ত যি দিব লাগে তেনেদৰে আঁকিছে। কিন্তু কল্পতৰ বৃক্ষ কোন স্থানত কি প্ৰকাৰে অঁকা হ'ব গুৰুজনে ভাবি মূৰ পোৱা নাই। তেনে সময়তে চন্দৰী বুঢ়ীয়ে হাতত ধান মেলা বাঢ়নীডাল লৈ শংকৰদেৱৰ ওচৰ পালেহি। হাতত লেখনি লৈ ভাবি থকা শংকৰক বুঢ়ীয়ে ক'লে, বাপ কি কৰিছে? এই ঠাইত বটবৃক্ষ জুপি দিয়ক। বুঢ়ীৰ কথামতেই গুৰুজনাই কল্পতৰ বৃক্ষ জুপি তাতে অংকন কৰিলে। সকলো অবাক হৈ বুঢ়ীয়ে এই কথা কেনেকৈ জানিলে বুলি সোধাত গুৰুজনাই বৈকুণ্ঠৰ লোক ছদ্মবেশে আহি আছে ঐত বুলি ক'লে। কল্পতৰ বৃক্ষ যথাস্থানত আঁকি শংকৰদেৱে বৈকুণ্ঠৰ চিত্ৰপট সম্পূৰ্ণ কৰিলে। দেৱ দেৱীসকলৰ লীলা ধেমালি দেখুৱাবলৈ তেওঁ ব্ৰজাৱলী ভাষাত যাত্ৰা ভাওনাৰ নাট ৰচনা কৰিলে। কপিলী মুখৰ কুমাৰ অনাই গুৰুজনাই নিজে জোখ দি মাটিৰ খোল গঢ়ালে। শালমৰা গাঁৱৰ মুচিয়াক মতাই আনি খোলত চাউনি দিয়ালে। খোলৰ মাত শুৱলা হ'বলৈ কৰকৰা ভাত লুৰগুৰি আদিৰে কৰাল তৈয়াৰ কৰি খোলত ঘূণ দিলে। কঁহাৰৰ হুতুৰাই মদিৰা, খুটিতাল, বৰতাল, পাতিতাল প্ৰস্তুত কৰালে। কেতেখা ৰাম ৰাম আদি খোল বজাবলৈ শিকাই বায়ন কৰিলে। কোনোজনক তাল বজাই গীত মাত গাবলৈ শিকাই গায়ন কৰিলে। ৰাইজে মুকলি পথাৰত এখন ডাঙৰ ৰভা সাজিলে। বৰদোৱা লোকে লোকাৰণ্য হ'ল। চিহ্নযাত্ৰা চাবলৈ মানুহৰ মাজত উখল মাখল লাগিল। চিহ্নযাত্ৰা ভাওনা আৰম্ভ হ'ল। যিহেতু নাট্যাভিনয় দিনে ৰাতিয়ে চলিছিল, সেয়ে অভিনয়স্থলীত পোহৰে আলোকিত কৰি ৰখাৰ ব্যৱস্থাও কৰা হ'ল। দৰ্শকসকলৰ নাটকৰ ঘটনাৱলী যাতে ফটফটীয়াকৈ বুজি পায় তাৰ বাবে শংকৰদেৱে সূত্ৰধাৰ নামেৰে এটি চৰিত্ৰৰ সৃষ্টি কৰিলে। নাটকৰ চৰিত্ৰত বিভিন্নজনে অভিনয় কৰিলেও দৰ্শকসকলে গায়ন, বায়ন, ভাৱৰীয়া সকলো ঠাইতে কেৱল শংকৰদেৱৰ ৰূপকহে দেখিবলৈ ধৰিলে। ধেমালি, নট ধেমালি, ৰাগ ধেমালি, চুট ধেমালি, বৰ ধেমালি, ঘোষা ধেমালি আদি সকলোতে গুৰুজনাই খোল বাজনা বজাই দৰ্শকক আচৰিত কৰিলে। নাৰায়ণৰ ৰূপত গুৰুজনা নিজে ওলাল। সূত্ৰধাৰীও হ'ল। বৰবায়নৰ বেশত তেওঁ ৰাগ টানিলে। চিহ্নযাত্ৰা চাই ৰাইজ বিস্মিত আৰু অভিভূত হ'ল। শংকৰদেৱে ধাৰাৰ বুকুলৈ বৈকুণ্ঠ নমাই আনিলে। সৰ্বসাধাৰণ লোকে ইহলোকতে বৈকুণ্ঠ দৰ্শন হোৱা বুলি আত্মতৃপ্তি লভিলে। সকলোৰে মনত দৃঢ়ভাৱে প্ৰত্যয় জন্মিল যে শংকৰদেৱ সাধাৰণ মানুহ নহয়। বিষয়জঞ্জলত জৰ্জৰিত, তথাপি লোকক উদ্ধাৰ কৰিবলৈ, মুক্তিৰ পথ দেখুৱাবলৈ শংকৰৰ ৰূপত ভগৱানে স্বয়ং মৰ্ত্যত জন্ম লৈছেহি। চিহ্নযাত্ৰা ভাওনা প্ৰদৰ্শনৰ পাছত শংকৰদেৱৰ গুণ গৰিমা, ঐশ্বৰিক শক্তি, প্ৰতিভা দহোদিশে বিয়পি পৰিল। গুৰু মহেন্দ্ৰ কন্দলী, ৰাম গুৰু প্ৰমুখ্য ব্ৰাহ্মণ পণ্ডিতসকলেও শংকৰদেৱৰ প্ৰতিভাত অভিভূত হৈ তেওঁৰ ওচৰত শৰণ ল'বলৈ আগ্ৰহ প্ৰকাশ কৰিলে। শংকৰদেৱে প্ৰকাশ্য ব্ৰাহ্মণৰ দীক্ষাগুৰু হ'ব নিবিচাৰিলে।
অৱশ্যে তেওঁলোকক নিৰাশো নকৰিলে। গুৰুজনাই গোপী উদ্ধৱৰ সংবাদ শাস্ত্ৰভাগী থাপনাত থৈ তাতে সেৱা ধৰিবলৈ দি তেওঁলোকক শৰণ দিয়ালে। শ্ৰীমন্ত শংকৰদেৱ অসমৰ অসমীয়া জাতিৰ গুৰু হ'ল।